हेलो बंधु बान्धवीসকল গোহাইছ ব্লগলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আৰু নতুন এটি ভিডিঅ'লৈ আগবাঢ়িব বিচাৰিছোঁ। আজি আপোনালোকক এনে এবিধ বস্তু দেখাবলৈ লৈ গৈ আছোঁ। হয়তো আপোনালোক সকলোৱে সেইবিধ বস্তুৰ নাম শুনিছে আৰু সকলোৱে চিনিও পায়। হয়তো সেইবিধ বস্তু সকলোৱে হাই খাটকৈ দেখা নাই, কিন্তু সকলো অঞ্চলতে দেখিবলৈ পোৱা নাযায়, খুব কম অঞ্চলতেহে পোৱা যায়। হয়, মই সেইবিধ ফুলৰ কথাকে ক'ব বিচাৰিছোঁ। অসমৰ শুৱনি এপাহ ধুনীয়া ফুল, য'ত বগা হৈ ফুলে। সেই ফুলপাহ হৈছে পদুম ফুল। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ, কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহি পাইছোঁহি পদুমণিৰ ওচৰত আপোনালোকক দেখাবলৈ। আপোনালোকক দেখাবৰ কাৰণে ইমানটো কষ্ট কৰিছোঁ। বাহ, ইমান দৰ সোমাই গৈছোঁগৈ, চাওক। বাহ, কিমান দৰ যাম আৰু আপোনালোকক দেখাবৰ কাৰণে কষ্ট কৰিছোঁ। আহি পালোহি বিলৰ মাজত। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু পুনৰ নতুন এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া হৈছে পদুমৰ কলি। ইয়াৰ পৰা ডাঙৰ হৈ ধুনীয়াকৈ ডাঙৰ হৈ বগাকৈ ফাৰ মেলে। বগাকৈ পাৰ মেলা কিছুদিনৰ পিছত এনেকুৱা ধৰণৰ হয়। এই বগা ফাৰটো এতিয়া দেখাইছোঁ, এইটো বগা ফাৰটো হয়। আৰু এইখিলাই হৈছে ওপৰৰ অংশৰ পাত পদুমৰ। ইয়াৰ গুৰি আৰু শিপা অংশবোৰ পানী বোকা তলতহে থাকে। পানীৰ তলত থাকে যদিও ওপৰত ধুনীয়াকৈ ফুলে। আৰু আপোনালোকে কিমানে দেখিছে কমেণ্টত জনাবলৈ নাপাহৰিব।
আজিলৈ ভিডিঅ'টো ইমানে যদি চাই ভাল লাগিল পুনৰ আৰু এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।